গৈছিলোঁ আম সহকালিছৰ ৰাতি আপোনালোকে অভিযান চলাই এজনক কৰায়ত্ব কৰিবৰ কাৰণে সক্ষম হৈছে কেনেকৈ কি পৰ্যায়ত পালে যোৱাকালি আমি সাবিত্ৰী চিৰাং নামৰ এগৰাকী মহিলা আহিছিলে আহি পেলাই জনালে তেওঁ হাজবেণ্ডে মানে তেওঁক বিয়াৰ পিছৰ পৰা যথেষ্ট মানে শাৰীৰিক মানসিকভাৱে নিৰ্যাতন চলাই আহিছে আৰু মাজে মাজে তৰোৱাল লৈ মানে মানুহগৰাকীক কাটি দুটুকুৰা কৰিম হত্যা কৰিম আৰু পিষ্টল লৈ গুলিয়াই হত্যা কৰিম বুলি এনেকুৱা মানে ভাবুকি দি আহিছে এইখিনি কথা তেওঁ আহি পেলাই আমাক যেতিয়া অৱগত কৰিলে থানাত আমি লগে লগে আমি তাতে তেওঁক লৈ পেলাই আমি মানুহগৰাকীক লৈ পেলাই তেওঁ ঘৰলৈ গ'লোঁ কোন ঠাইত আছিলে ছাৰ ঘৰ এইটো ঘৰটো হ'ল খৈয়াবাৰী আমাৰ কলাইগাঁও থানাৰ অন্তৰ্গত খৈয়াবাৰী গতিকে তাতে যোৱা হ'ল তাৰ ঘৰলৈ গৈ পেলাই তেওঁ হাজবেণ্ড দুলুমণি শইকীয়া বয়স 31 বছৰমান হ'ব তেওঁক মানে আমি আটক কৰিলোঁ আটক কৰি পেলাই তেখেতক আনিলোঁ আনি মেডিকেল কৰি পেলাই মানে তেওঁক সোধপোছ কৰাৰ পিছত আমি গম পালোঁ তেওঁ মিছেছে যিটো কমপ্লেইন কৰিছিলে লগত এটা পিষ্টল থকা বুলি পেলাই সেই পিষ্টলটো আমি তেওঁক সুধিলোঁ সোধপোছ কৰাৰ তেওঁ মানে ক'লে যে ঘৰত আছে কিন্তু ঘৰত তেওঁৰ যিখিনি জেগাত পিষ্টলটো থোৱা বুলি কৈছিলে সেইখিনি জেগাত পোৱা নগ'ল কিন্তু গোটেই ঘৰটোত তালাচী কৰাৰ পিছত ভঁৰালত থানৰ মাজত মানে পিষ্টলটো পোৱা গ'ল আৰু সেই পিষ্টলটো .22 পিষ্টল হয় গতিকে আমি সেই পিষ্টলসহ পিছত তেওঁক আটক কৰি অনা হ'ল থানালৈ এতিয়া আমি আৰু তেওঁৰ লগত এখন তৰোৱাল পাইছোঁ আমি এটা মোবাইল আৰু ব্লেড আৰু সৰু ব্লেড এখন আৰু সৰু চুৰি এখন মানে এইকেইটা বস্তু পোৱা হৈছে আমি এইখিনি গোটেইখিনি বস্তু চিজ কৰিছোঁ চিজ কৰি তেওঁ এগেইনষ্টত এটা আমি মং ৰুজু কৰিছোঁ ইয়াতে আৰ্মছ এক্টটো আহিছে গতিকে তেওঁক আমি আজি মাননীয় আদালতত প্ৰডিউচ কৰি আমি তেখেতক আকৌ ৰিমাণ্ডত আনিম আৰু এই বস্তুটো তেওঁ আৰ্মছ ক'ৰ পৰা কেনেকৈ পালে এই গোটেই বস্তুখিনি আমি ডিটেইলছ উলিয়াবলৈ আৰু ইনভেষ্টিগেশ্যনটো কমপ্লিট কৰি তেওঁ কিবা আছে নেকি ক'ৰবাত বেলেগ ছাইডতো কিবা কিবি আছে নেকি এইটো আমি গোটেই বস্তুখিনি চাম ডিটেইলছটো ভালকৈ আমি চাম আমি সেইটোৱে কৈছোঁ মই সেই লাইনটো আমি চাম যেহেতু আমি এটা আৰ্মছ পাইছোঁ ডেফিনেটলি আমি সেইবিলাক লাইনো চাব লাগিব গোটেই সেই লাইনবিলাকো আমি চাম ৰিমাণ্ড লৈ অহা